আই খেতিটো আজৰি কৰি লোৱা আৰু পাই। কি আয়ো বুলি কৈছে, ইমান ধুনীয়া লাগিছে পথাৰখন সেউজীয়া সেউজীয়া পাই, গোটেইখন সেউজীয়া। পথাৰলৈ আহিলে সঁচাকৈ দেই মন চনবোৰ একেবাৰে ফৰকাল হৈ যায় আৰু ইমান ভাল লাগিছে পাই, গোটেইখন সেউজীয়া সেউজীয়া ইমান ধুনীয়া লাগিছে দেখিবলৈ। খেতিটো আজৰি কৰি সঁচাকৈ পাই মন চনবোৰ একেবাৰে ভাল লাগি গৈছে আৰু দেই। গোটেই এইবাৰ খেতিটো এইবছৰ খেতিটো গোটেইটো মই অকলে কৰিলোঁ বুলিয়ে ক'ব পাৰি আৰু। কি এইবোৰ কি কৰোণা ভাইৰাছ নে কি, কৰোণা ভাইৰাছৰ কাৰণে কিবা মানুহ চানুহ নাপালোঁ এইবাৰ। গোটেই খেতিটো আৰু মই অকলে কৰিলোঁ আৰু এতিয়াহে মনটো শান্তি লাগিছে পাই, ইমান ধুনীয়া লাগিছে দেই সঁচাকৈও। গোটেইখন সেউজীয়া সেউজীয়া চাৰিফালটো সঁচা দেখিবলৈকে ভাল লাগিছে পাই, ধান নাপালেও ভাল লাগে দেই। থোৱা তুমি অকলে কৰা নাই দেই, ময়ো আহিছোঁ কিন্তু আকৌ। ক'বলৈ আহিছে আপুনিতো কেইদিন আহিছে, একদম গোটেইটো আঙুলি মূৰতে হিচাপ কৰিব পৰা হৈ আছে আপুনি কেইদিন আহিছে। গোটেই খেতিটো মই অকলে কৰি দিলোঁ, এতিয়া একেবাৰে ক'বলৈ আহিছে। হ'ব দিয়া, তুমি যে পথাৰলৈ আহোঁ বুলি কৈ যে ৰাতিপুৱা যে গোটেই ঘৰৰ কামে বনে গোটেইখন এৰি থৈ আহা, মই যে চাহ দিয়া জলপান দিয়া ঘৰ সৰা মোৰ চাই গোটেই কামখিনি যে মোৰ যে কিমান দায়িত্ব, গোটেইখিনি সেইখিনি এবাৰ কোনে কৰি দিলে, সেইখিনি নকৰিলে তুমি আহিবই নোৱাৰিলে। থক আপুনি একেবাৰে ঘৰৰ ভিতৰতে সেই কামকেইটা কৰিবলৈ পাওঁতে ইমান কৈছে। মই যে এই টিকাফটা ৰ'দত যে একেবাৰে আহিছে গোটেই যে খেতিটো উঠাই দিলোঁ আপোনাক, সেইটো বিচাৰে একা। ক'বলৈ আহিছা ঘৰৰ কামো মুখৰ কথা নহয়ও, দেখিলেহে গম পাবা কিমান কাম ওলাই তুমি আৰু এইয়া পথাৰলৈ আহিছোঁ বুলি আৰু গোটেইখনটো এৰি থৈ আহা, ক'তনো গম পাবা। তাৰ উপৰিও সেই ল'ৰা ছোৱালীকেইটা চিঞৰ বাখৰবোৰ আছেই আৰু, গোটেইখন জলপান দিয়া টাইমে টাইমে বোলে চাহ দিয়া বোলে, এইখন কোৱাতকৈ বোলে মই পথাৰলৈ অহা দিনে ভাল হৈছিলে। হ'ব কথা বাদ দিয়ক, এতিয়া আপুনি সেই যাওক পটাপট পানী বেগকেইটা খুলি দিয়ক আৰু যাওঁ আৰু ঘৰত। ইফালে মোৰ কাম আছে আৰু ইফালে এই ধুনীয়াতে আমনি কৰিবই পায়। যাওক পটাপট এই পানী বেগকেইটা খুলি দিয়ক। পাই পটাপট পানী বেগকেইটা শুনো আৰু যাওঁ আৰু দেই। মই এইখন ইমান ৰ'দত ৰৈ থাকিব আমনিহে পাইছোঁ, এনেইনো মই পথাৰলৈ নাহুনি আৰু এইবোৰ মই এই বোকাবিলাকত খোজকাঢ়িবলৈ পাবলৈ বৰ অশান্তি পাওঁ মানে, কৈছোঁ নহয়। সেইফালে এইটো কিয় গৰুনিয়? কোনফালে হয় কেলে সেইফালে দেখা নাই নি? সেইটো এইটো পদুমি ঘৰ গৰুটো দেখিছেনে? গোটেই আমাৰ কঠীয়া খাই শেষ কৰিলেও। যাওক খেদক জল্দি খেদক। হয়তোচোন গৰু গোটেইখন আমাৰ কঠীয়া খাইছে। এই পদুমি ঘৰ সেই কলি গৰুজনী আকৌ, এজনী এই চুৰণীজনী যে গোটেই পথাৰখন খাই একেবাৰে গোটেই চবৰে পথাৰ খাই তহিলং কৰি থৈ দিছে। এজনী বাৰু বান্ধিও নথয়, কেলে বাৰু এখন অনিষ্ট কৰিবলৈ পঠিয়াই দিয়ে এজনী। আজি মই পদুমিকো জাৰিছোঁ ঠিকছে। যাওক আপুনি এতিয়া চাই থাকিব নালাগে, খেদক যাওক। একেবাৰে এনেকৈ খেদিবলৈ আহিছে, ওচৰলৈ যাওক আপুনি। ইয়াৰ পৰা চিঞৰি থাকিলে ক'ৰ শুনিব? যাওক খৰখেদাকে যাওক। পৰিলো গৰু খেদিবলৈ গৈ মোৰ কঁকালটোৱে ভাগিলো। এই মানে মানুহজন একেবাৰে কৈছোঁ নহয়, এই গৰুটো খেদিব পৰা নাই, নিজে পৰি মৰিছেগৈ একদম। কঁকাল ভৰি হাতবোৰ ভাঙিব এতিয়া মানে গৰুটো খেদিবলৈ গৈ। উঠক জল্দি উঠক, পটাপট খেদক, নহ'লে গোটেইখিনি কঠীয়া খাই শেষ কৰিব এতিয়া। আপুনি নোৱাৰো মানে কি যে মানুহ আৰু মানে। ৰ'বা কমলা, তুমিতো জানাই মই পথাৰত খোজ কাঢ়িবলৈ নাহোঁ। এনেইনো মই পথাৰত নাহুনি বাৰু, গোটেই মোৰ ভৰিবোৰ সোমাই এতিয়া বোকাখনত বৰ অশান্তি পাওঁ মানে। মই কৈছোঁ নহয়, এই গৰুটো পাই মোৰ এতিয়া কঁকালটো ভাগিলো, বিষাইছে। হ'ব একেবাৰে একো নহয়, উঠক জল্দি উঠক আৰু গৰুটো খেদক যাওক। গোটেইখন খাই শেষ হোৱাৰ পিছত উঠি যাব নি আপুনি খেদিবলৈ? উঠক পটাপট উঠক। কি যে হ'ব, আজিৰ পৰা নাহোঁ আৰু দেই পথাৰলৈ এখনো, কঁকালটো ভাঙিলো। হ'ব যাওক এতিয়া গোটেই মানে গোটেইখন খাই শেষ কৰিব এতিয়া। ময়ে যাব লাগিব এই মানুহটো পৰা তাত নাই আৰু। গৰু ঘূৰ গৈছে মানে কৈছোঁ নহয়, পদুমীজনীও মানে গৰু চৰুবোৰ বান্ধি থ'ব নোৱাৰে মানে, গোটেই পথাৰখনক খাই তহিলং কৰি পেলাইছে। কি কাৰণে এই দিয়ে এই চুৰি গৰুজনীক বাৰু, আজি মই পদুমীটো ঠিকছে যাৰিম। গৰু ঘূৰ গৈছেনে যা ইয়াৰ পৰা। কমলা, গৰু গ'ল, যাওঁগে আহা। মোৰ বৰ অশান্তি পাইছোঁ আৰু দেই, নোৱাৰিছোঁ আৰু কঁকাল বিষাই গৈছেগে আৰু মানে। বলক আপুনি আগবাঢ়ক, মই গৈ আছোঁ। কমলা বাইদেউ ক'ৰ পৰা আহিলেনো? পথাৰলৈ গৈছিলোঁ। ইমান খং যে কমলা বা, ইমান খং উঠিছেনে আপুনি বাৰু? ইমান খঙত কিয় কথা কৈছে? আৰু দাদা একেবাৰে কঁকালটো যে এনেকৈ ধৰি কেকাই বেকাই আহিছে, কি হ'লনো আপোনাৰ? নক'বা আৰু বুজিছা পদুমী, তোমালোকৰ গৰুজনীয়ে মোৰ এই গতি কৰিলে পাই। হয় নি? আমাৰ গৰুজনীয়ে আকৌ আপোনাক কেনেকৈ কঁকালৰ এইটো গতি কৰিলে? পদুমী ক'বলৈ আহিছে, তুমি মানে সেই গৰুজনী বান্ধি নোথোৱা কেলে? হয়, তোমাৰ সেই গৰুজনীয়ে গৈ গোটেই আমি মানুহ থকা অৱস্থাতে কৈছোঁ নহয়, গোটেই মানে পথাৰখনৰ কঠীয়ানিবোৰ খাই মানে গোটেইখন তহিলং কৰি ফুৰিছে মানে, গোটেই আধা খাই পেলালে। বান্ধি থবা কৈছোঁ নহয় গৰুজনী, নহ'লে মই কোনোবা দিনা কিন্তু লগ পালে কিন্তু একদম বৰ অৱস্থা বেয়াকৈ মাৰিম কিন্তু, কৈ দিলোঁ আকৌ। ঠক ক'বলৈ আহিছে একেবাৰে। আপোনালোকৰ সেই কলি ছাগলীজনী কি বুলি কয়, আমাৰ সেই জলকীয়া পুলি কেইটামান ৰুইছিলোঁ, সেই আগকেইটা গোটেইকেইটা টকালি পাই খালে। গোটেইকেইটা একদম টোকালি শেষ কৰি পেলালে। মই আৰু নক'ম বুলিহে এইবোৰ কথা। আপুনি আৰু মইতো আমি আৰু শিকাই দিয়া নাই আৰু যে যা গৈ খাগে গৈ নিজে আহিছে। আপোনালোকৰ কিন্তু ছাগলীজনীৰ কথা মই আজিলৈকে আকৌ আপোনাক ক'বলৈ যোৱা নাই আকৌ। সেইজনীকো কিন্তু মই কৈ দিছোঁ, আজিৰ পৰা কিন্তু পালে কিন্তু মই একেবাৰে মানে অৱস্থা বেয়াকৈ পিটি দিম আকৌ, চাব আকৌ। থোৱা কমলা, মোৰ কঁকালটো বিষাইছে আৰু মই থৈ থাকিব পৰা নাই আৰু। এইবোৰ আৰু হয় আৰু, বাদ দিয়া। কোনেওনো এইবোৰ জন্তুবিলাকক শিকাই নিদিয়ে নহয়, আগত সোমাও বাদ দিয়া, হ'ল আৰু এতিয়া এখন আৰু লাগি থাকিব নালাগে আৰু। বলক আপোনালোকৰ পৰা শান্তি নাই মানে, মোৰ এফালেও শান্তি নাই আৰু মানে। একেবাৰে ক'বলৈ আহিছে, একেবাৰে নিজৰ দুখটো নেদেখে, একেবাৰে অকল লোকৰ দুখটোহে খুচৰি ফুৰিব পাৰে। পালে মজাটো ঠিকছে।